Hello guys, welcome to my YouTube channel Pinsu Bora Official. আজি আমি যাম তাৰকাগৃহলৈ যোৰহাট, যেটো সায়েন্স মিউজিয়াম বুলি ক'লেও বেয়া নহ'ব আৰু ভিডিওটো অকমান দীঘলীয়া হ'ব পাৰে, যেহেতু সকলোৱে চাব ভিডিওটো ভালদৰে আৰু ভিডিওটো বহুতখিনি জ্ঞান আহৰণ কৰিব পাৰিব আৰু সৰু ল'ৰা-ছোৱালীকো সকলোখিনি দেখাব আৰু ভিডিওটো কিছুমান এনেকুৱাখিনি বস্তু দেখাইছো যিখিনি আপোনালোকে স্ক্ৰীনশ্বট মাৰি সৰু ল'ৰা-ছোৱালীক পঢ়াব পাৰিব। এইখিনি সকলোৱে চাই থাকক আৰু ভিডিওটো যি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। At last আমি তাৰকাগৃহ আহি পাইছোহি। এইটো ৰাইফলে যায়। এয়া আমি জাষ্ট সোমাই গৈছোঁ আৰু তাৰকাগৃহলৈ। এতিয়া টিকেট কৰিব লাগিব, ইয়াত টিকেট কাটি লগি। এয়া আমি টিকেট কৰি ল'লোঁ, দুজনৰ 60 টকা লৈছে। এতিয়া আমি সোমাই যাম। আমি চিধা ভিতৰলৈ সোমাই গৈছোঁ, কাৰণ বেছি দেৰিলৈকে নাথাকে বোলে, বন্ধ কৰিব। অলৰেডি যিটো তাৰকাগৃহত মেইন শ্ব'টো দেখুৱায়, সেই শ্ব'টো বন্ধ কৰি দিয়া হৈছে। এতিয়া আমাৰ লাগ আজি বেট চকুৰে এজন মুৰি থৈ দিছে। প্লেচটো বহুত ধুনীয়া প্লেচ। ইয়াত এনেকৈ প্ৰাকৰ নিচিনাকৈ থৈ দিছে, খেলিব পাৰিব আপোনালোক। সেইটোৱে হ'ল তাত শ্ব' দেখুৱায়, কিন্তু শ্ব'টো এতিয়া বন্ধ কৰি থোৱা হৈছে। মানুহ আজি কমেই বাৰু, বহুত কম। যিহেতু আমিও আজি বাটৰ গাড়ীত আহিবলগীয়া হ'ল, স্কুল আনিব নোৱাৰিলোঁ, চ' আমাৰো দেৰি হ'ল বহুত। অঁ, এই পাইপডালৰ ন, পাইপডাল কথা কৈ দিলে ইয়াত শুনা পায়। ইয়াতে তাৰকাগৃহটো মানে আকাশখন দেখুৱাই, সৌৰজগতখন আজি আমি চাব লাগিব। সেইটো আমাৰ পৃথিৱীখন ন, ব্লকটো বনাই থৈ দিছে। ৰ'ব অৱস্থা দেখুৱাইছে ইয়াৰ, এইটোৰ বিষয়ে ইয়াত লিখি থোৱা আছে গোটেইখিনি। টানা টানি খেল বুলি কয় এইখন, টানা টানি খেল। আমি এইবোৰ চিনিয়ে নাপাওঁ বাৰু, বা এইখন টানা টানি খেল। আৰু এখন কি আছে, সহানুভূতিশীল দোলন, চবৰে বিষয়ে অলপমান লিখি থোৱা আছে। খেলি দেখ দাদা, মই এইখনতে অলপ বহোঁ, খেলোঁ। হেৰি কি কয়, ভিতৰলৈ অলপ সোনকালে যাব লাগিব, ভিতৰ বন্ধ কৰিব। এইটো কি হ'ল, নিজক ওপৰলৈ তোলক। এইটো হয়তো, অঁ ইয়াত উঠি দিয়া। পিটুম দেখুৱাই দিয়া, পাৰিবা নি? এইটো এবাৰ দেখুৱাই দিয়া। নিজকে এনেকৈ টানি টানি ওপৰলৈ উঠাবলগীয়া হয়। বহুত জোৰ প্ৰয়োজন হৈছে বোলে ইয়াত। আৰু এইফালে বহুত আছে, মই ঘূৰি আহোঁতে দেখুৱাম। প্ৰথমতে ভিতৰৰ পৰা সোমাই আহোঁগৈ, কাৰণ ভিতৰটো বন্ধ কৰিব অলৰেডি। চব চায়েন্সৰ মানে হয়। পবিত্ৰ কথা কোৱা নলী শুনিছোৱাকৈ যাওঁ, মই কৈ চাওঁ। এইফালে কথা ক'ব লাগে। হেল্ল' হেল্ল' কৈ দিয়া এখন মানে স্পীকাৰ নিচিনা কাম কৰি আছে। সকলো বস্তুখিনি ধুনীয়াকৈ সজাই থৈছে ইয়াত। আপোনালোকে আকৌ বেলেগ এদিন লৈ আহিম। শ্ব'টো ভিডিঅ' কৰিব নিদিব চাগে ন, সেইটো নিদিয়ে। নাই, যেতিয়া মই স্কুলৰ পৰা তেতিয়া মোবাইল আনিছিলোঁ, মই তেতিয়া নিদিছিলে। ইয়াত ধুনীয়াকৈ এখন প্ৰাকখিনি থৈছে, ফুলনি সজাই মেলি, আৰু সকলোখিনি বিষয় ইয়াত লিখি থোৱা আছে। আমি কিয় চন্দ্ৰ এফালে দেখাম, সেইখিনি কথা আপোনালোকে ইয়াত বুজি পাব আৰু সকলোখিনি চাব ভিডিঅ'। যিহেতু মই ইয়াত ব্লগ বনাবলৈ নিদিয়ে, চ' এইখিনি মোবাইলটো অলপ অফ কৰি নিম।
মানে যিমান পাৰোঁ দেখুৱাম ইয়াত। এইবোৰ তেলৰ কাহিনী, এইটো তেলটো তেল কেনেকৈ ৰিফাইনেল কৰা হয় সকলোখিনি দেখাব পাৰিব। অৰ্থাৎ ইয়াত অইল বহুত ধুনীয়াকৈ ডিক্ৰেশ্যন কৰি থৈছে। তেলৰ উৎপত্তি কেনেকৈ হৈছিলে ইয়াত এইখিনি গোটেইখিনি আহি পঢ়িব লাগিব, লিখি থোৱা আছে চবৰে। তাৰপিছত ইয়াৰো আপুনি স্ক্ৰীণত এনেকৈ টাচ কৰি আপুনি পঢ়ি যাব পাৰিব ইয়াত চব সকলো। তেলৰ সন্ধান মানে তেলটো কেনেকৈ ইয়াত বিচাৰি পোৱা হৈছিল, প্ৰথম ক'ত আৰু কেনেকৈ খান্দোতে তেল পোৱা হৈছিল, ইয়াতে আপোনালোকে সকলো দেখাব। ইয়াত হয়তো এনেকৈ দূৰবীণ চাব পাৰি নি, মই চাই চাওঁ ৰ'ব। ইয়াত এতিয়া এইটো লেন্সটো লেতেৰা হৈ গৈছে। আৰু কিমান তলত তেল পোৱা যায়, এইটো কেইকাপৰ তলত তেলটো কিমান তলত পোৱা যায়, এইটো ইয়াত ইয়াৰ বিষয়ে লিখি থোৱা আছে। এইটো ভূমিকম্পৰ জৰীপ হয়তো এখন স্ক্ৰীনশ্বট মাৰি পিনি আপোনালোকে সৰু ল'ৰা ছোৱালীকো শিকাব পাৰিব বহুতখিনি। সাগৰীয় ভূমিকম্প জৰীপ। সকলোখিনি আপোনালোকে দেখুৱাম, খালি ভিডিঅ'টো এইখন স্কিপ নকৰিব, কাৰণ এইখন জনাটো বহুত প্ৰয়োজনীয়। যিহেতু এইবোৰ তেল যেতিয়া প্ৰথম উলিয়াইছিলে তেতিয়া এইটো তাৰ মেচিন, আৰু এইখনেই হ'ল সাগৰৰ তলিখন, কিমান তলত তেল আছেগৈ আমাৰ। আৰু এইখন এনেকৈ জাহাজ সজাই থৈছে। আৰু এইটো তাত কিবা এইটো হয় মই চিনি নাপাওঁ, ময়ে চিনি নাপাওঁ। আৰু এইটো ইয়াত পিকচাৰটো বনাই থোৱা আছে সকলোখিনি ধুনীয়াকৈ। এই চব এটা এনেকৈ ধুনীয়াকৈ সজাই থৈছে ইয়াত, কেনেকৈ এটা তেল ডিপুলৈ তেল অনা হয়, কি কৰা হয় সকলোখিনি। এখন গাড়ীয়ে কেনেকৈ তেল ডিপুত তেল ভৰোৱা হয় তালৈকে চব গোটেইখিনি দিয়া আছে ভঙাই পাতি। এইবোৰ পেট্ৰল কেনেকৈ থয়, পেট্ৰলিং বল্ডিং গোটেইখিনি লিখি থোৱা আছে। এইটো ৰিফাইনেল, যেনেকৈ তেলটো চব তেলটো একেই ন, উলিয়াই পিনি যেতিয়া ৰিফাইন কৰে এইটো মেচিনতে ৰিফাইন কৰে। যেনেকৈ এটা পেট্ৰল এটা কেৰাচিন তেল তেনেকৈ ৰিফাইন কৰে। এবাৰ ব্যৱহাৰ কৰা তেলটো আকৌ পুনৰ ব্যৱহাৰ কৰিব পাৰি, ইয়াতে চবখিনি পাব। এইটো তেলৰ ৰিফাইনিংটো হয় নে, এইটো কেনেকৈ মানে আপোনাৰ তেলটো বিশুদ্ধ কৰিব পাৰি হয় নাই। আৰু ইয়াৰ বিষয়ে এখন লিখি থোৱা আছে, পঢ়িব সকলোৱে। ভিডিঅ'টো স্ক্ৰীনশ্বট মাৰি পিনি পঢ়িব। ইয়াত যিহেতু ভিডিঅ' কলা এলাউড নাই, মই যিমান পাৰোঁ ভিডিঅ' কৰিব চেষ্টা কৰিম। আৰু আপোনালোকক দেখুৱাই উকলাপিণ্ডটো এবাৰ যেন ভাৰতত পৰিছিল, তেতিয়া এইটো ক'ত থৈছে এইটো দেখুৱাওক। এইটো চব ইমান গধুৰ পাথৰ এটা যে আকাশত উৰি থাকে, এইবোৰ যিবোৰ আকাশত পাথৰবোৰ যে উৰি থাকে দেখে, এইবোৰ চবৰে এটা এটা নাম আছে। এইটো পাথৰৰ দেখিছে আপোনালোকে, দেখুৱাই দিছোঁ বাৰু। এইবোৰ ওপৰতো বহুতখিনি আছে, যিহেতু দেখুৱাওঁ আপোনালোকক। এতিয়া আমি ওপৰলৈ উঠি আছোঁ। এইটো বায়ু কিবা মণ্ডলৰ দি থোৱা আছে আৰু ওপৰত চাওঁগৈচোন বাৰু। আমি ওপৰলৈ উঠি আহি আছোঁ এতিয়া, আপোনাক দেখুৱাইছোঁ। এইটো এটা বায়ু হাৱা, এইটো হাৱা মাৰি থাকে নেকি।
ইয়াত এই হাতখন এনেকৈ দিলে হাৱাতে বাজি হয়। মেজিক ৱাটাৰ টেপ এইটো মেজিক এইটো হ'ল মেজিক ৱাটাৰ টেপ। পানী এনেই পৰি আছে, এইটো নলটো ক'তো কানেক্ট নাই চব। অৰিজিনেল পানী হয় এইটো। এইখন পঢ়িলে ইয়াত পাব সকলো। এইটো হ'ল ৱাটাৰ মেজিক টেপ। এইটো ভিডিঅ' স্পেনাৰ। আগৰ দিনত ভিডিঅ' এনেকৈ ইয়াত ৰেকৰ্ড কৰিছিল, তাত এনেকৈ ওলাইছিলে। আৰু ইয়াত এখন হ'ল মিউজিকেল টেপ। বৰ ধুনীয়া চাউণ্ড দিছে কিন্তু। সংগীতময় চুঙা। এইবোৰ আপুনি সকলো পঢ়াব ল'ৰা ছোৱালীক। মোৰ পৰা স্ক্ৰীণশ্বটটো ল'ব, লৈ পিনি ল'ৰা ছোৱালীখিনি শিকাব। এইবোৰ ফান চাইন্স। জাম্পিং ডিস্ক। ইয়াত চুইচ টিপিব লাগে ন, আৰু ইয়াত উঠি যাব এইটো। এইটো কিবা মেগনেটৰ সহায়তে কৰিছে চাগে এইটো, কাৰণ এইটো কি কৰে এইটো চাওক। এইটো কাৰেণ্টটো দি থোৱা, এইটো অফ হৈ আছে। এইটো কাৰেণ্ট দি থোৱা অফ হৈ আছে। বল ৰেখা হয়, তোমাৰ কিমান বল আছে তাৰ ওপৰত মানে বল ৰেখা। বল ৰেখা। চুইচটো টিপি লক্ষ্য কৰক, তাত সকলোখিনি আছে। পঢ়ি চাব, সকলোৱে পঢ়ি চাব। ইয়াত এনেকৈ চুইচটো টিপি দিলে ইয়াতো ঘূৰিবলৈ আৰম্ভ কৰি দিয়ে। এইটো কি কৰে, খৰ মাৰি বুলি কয় এইটো। ইয়াত এনেকৈ চুইচ টিপিলে এইটো এনেকৈ ঘূৰিব। ইয়াত মাজত এখন গিলাচ আছে, গিলাচখনৰ ফাকেদি কেনেকৈ ঘূৰি থাকে চাওক। ঘূৰণীয়া চাকনি, এখন চাকনি কিবা। কিছুমান চুইচ হয়তো বেয়া হৈছে ইয়াত। এইটো লাইট জ্বলে ঘূৰে এনেকৈ লাইট। এইটো এনেকৈ ঘূৰিব পাৰি আপুনি। এইটো ৰঙীন পিৰামিড। এইটো হ'ল এটা পিৰামিড। হয়তো ক্লাছ 8ৰ পৰা এইটো পিৰামিডটো আজিকালি আহিলে সেইখিনি। এইটো সহানুভূতি হ'ল দোলক। এইটো হ'ল দোলক। এইটো পনীয়া চিত্ৰ, এটা পানীৰে বনাই থোৱা চিত্ৰ এইটো। আৰু এইখন গ্লাছত আপুনি ওখও দেখিব, চাপও দেখিব। এইটো হ'ল আঙুঠিৰ সৈতে দৃষ্টিভ্ৰম। এইটো উশাহ লৈ পৰ্ব। অৰ্থাৎ মানে হাৰ্টখন যেনেকৈ ধাপ ধাপ মাৰি তেনেকৈ মাৰি থকা নিচিনা লাগে। শংকুৰ ওপৰলৈ যায়, এইটো মানে এনেকৈ কিবা দাঙি মেলি কিবা কৰে চাগে সম্ভৱ। এইটো শংকুৰটো ওপৰলৈ যায়। এইটো যিমান আপুনি এডাল তললৈ এনেকৈ হাৱলি আছে, খালি হ'লেও ওপৰলৈ এইটো বাগৰি যায়। গ্ৰহৰ ক্ষতি। ইয়াত অকল বল থৈ দি এনেকৈ বলটো ঘূৰি ঘূৰি গৈ আকৌ এইফালেদি ওলাই আহে। এইটো মই আগত আহিছোঁ, কিন্তু বলটো ইয়াত থৈ দিয়া নাই। এইটো চাকনৈয়া ভৰ্টেক্স।
পানী পানীৰ মাজতে তেনেকৈ কৰি কীৰ্তন যোৱা আহিছে কিছু সোমাই যোৱা এইটো সোমাই যোৱা বেগটোত থৈ যা মোক বেগটোত থৈ যোৱা এইটো অৰ্থাৎ এনেকৈ ইনভিজিবল হৈ যায় মানুহটো হা তেনেকৈ ইনভিজিবল মানে শৰীৰটো ইনভিজিবল হৈ যায় দুখন গ্লাছৰ সহায়ত হয় আৰু এইখন গ্লাছৰ সহায়ত মানুহ ওখ হয় এতিয়া মই ইমানে ওখ হৈ গ'লোঁ যেন মোৰ পৰা ওখ হৈ গ'লোঁ এইটো আৰু এইটোত হয় উল্টা এইটো ভিডিঅ'টো মই উল্টাকৈ ওলাইছোঁ ভিডিঅ'টো বেগটো ধৰা এইটো ভিডিঅ'ত মই উল্টাকৈ ওলাইছোঁ এখন গ্লাছত আৰু এইখন গ্লাছত মই বহুত চাপৰ হৈ গ'লোঁ বহুত বস্তু বহুত ধুনীয়াকৈ সজাই থৈছে চায়েন্সৰ সহায়তে ৰাখিছে গোটেইখিনি ইয়াৰ হেনো বজাই ভাল লাগিলে আকৌ বজাইহে যাব এইটো মই চবতকৈ টেপটো ভাল লাগিছে এইটো যাদুগৰী পাইপৰ নলী বুলি কৈছে টেপ এইটো যিহেতু ইয়াত কোনো মই চাৰিওকাষে দেখুৱাইছোঁ কোনো কানেক্ট হ'লেও কিন্তু পানীটো পৰি আছে এইটো কেনেকৈ পৰে এইটো এটা হ'ল বায়ুৰ মাজত সংগীত মানে হাৱাত মই দেখুৱাইছিলোঁ অলৰেডি মানুহ এতিয়াহে আহিছে এইটো আপোনাৰ মাউচ শিকিব পাৰিব ইয়াত এইটো এনেকৈ কৰি এইটো ইয়াত টিভি এইবিলাক কাটা লাগিছে ঘূৰি ফুৰিছে চলি আনিছে ইয়াত মাউচ শিকিব পাৰিব ইয়ালৈ যিমান বস্তু আনিছে এইবোৰ ক'ত কেনেকৈ ইনকুৱাৰী কৰিছিলে ইয়াত চব পাব লিখা আছে সকলোখিনি ইয়াত আছে আপোনালোকৰ ল'ৰা ছোৱালীবোৰে এনেই প্ৰাক চাকল নিয়াতকৈ ইয়াৰ এনেও বহুতখিনি কথা শিকিব যিহেতু বহুতখিনি কথা শিকি পাব এই চুইচটো টিপিলে ধোঁৱা ওলাই আহিছে Hurricane is a powerful rotating storm হয় এইটো ধোঁৱা নিজে ধোঁৱা ওলাই that আহি bring over a warm sea এইটো মানে সাগৰৰ যিটো ধোঁৱা near the সাগৰৰ ধোঁৱাটো ইয়াত দেখুৱাইছে ইয়াত বহুতখিনি ইয়াৰ বিষয়ে গোটেইখিনি লিখি থোৱা আছে ইয়াত আহি পঢ়ি হয়তো মই ভিডিঅ'টো কৰিবলৈ গ'লে বেছি দীঘল হৈ গুচি যাব ভিডিঅ'টো এই নাকটো ভৰাই চাই এইটো হ'ল কাম লেকচাৰ ইয়াত জানিবলগীয়া বস্তু বহুতখিনি আছে যিখিনি বস্তু আজিলৈকে মই জনা নাছিলোঁ কিন্তু ইয়ালৈ আহি এজনে বুজাই গৈছে যিহেতু মই বুজি গৈছোঁ চুইচটো দি পেলাই ইয়াত ধোঁৱা ওলাই যায় এইটো এনেকৈ ভিতৰতো ধোঁৱা ওলাই গৈছে ওলাই আহিছে ইয়ালৈ আপোনালোকে ইয়ালৈ আহক ইয়ালৈ আহি বহুতখিনি নিশিকিবলগীয়া বস্তু শিকি যাব ইয়াত বেয়া হ'ল ডিছপ্লেখন গ'ল এইটো দেখা নাই ডিছপ্লেটো গ'ল এইটো কোনোবা বহুত ল'ৰা ছোৱালী আহে হয়তো এইটো আগত মই হেৰি কৰিছোঁ এইটোৰ বিষয়ে চব জানিব পৰা হয় ইয়াত যিমানখিনি আছে ইয়াত সকলো বিষয়ে জানিব পৰা হৈছিলে কিন্তু এতিয়া এইটো টাচ নহয় ডিছপ্লে বেয়া কৰি পেলালে এখন একেবাৰে সৰু ল'ৰা ছোৱালীয়ে খেলা ধূলাৰ লগতে এইবোৰ চাব পাৰিব তাহাঁতি প্ৰাকলিন ইয়াতকৈ ইয়ালৈ আনক ইয়াত মানে সৰু ল'ৰা ছোৱালী মগজু হ'ব আৰু যিখিনি খেলনা আছে গোটেইখিনি খেলনা ইয়াত এটা মগজ হোৱা খেলনা
চিলড্ৰেন আপ টু 5 years এলাউড প্লিজ উইদাউট ইয়ৰ চইচ। ইয়াত জোতা ফ্ৰী সোমাব লাগিব আৰু 5 বছৰলৈকে ল'ৰা ছোৱালী সোমাব লাগিব। মতলীয়া বল এইটো বলটো এনেকৈ কাটি কাটি ইয়াত সোমাব লাগে। বলটো ইয়াৰফালেদি উলিয়াই আকৌ এই মাজত মানিব লাগিব তেনেকৈ। এটা এখন মতলীয়া বল বুলি কয়, মতলীয়া বল। টো ওপৰলৈ ক্ৰছ কৰি থ'লে যিহেতু ইয়াত এতিয়া আৰু বনাই আছে সম্ভৱ। প্ৰত্যেকটো ষ্টেপতে ইয়ালৈ আহিলে এটা কথা শিকিবলৈ পাব ইয়াত। এইটোৰ বিষয়ে যেতিয়া স্কুলত মোৰ জ্ঞান যাত্ৰা আনিছিলে তেতিয়া বুজাইছিলে, কিন্তু পাহৰি থাকিলে বহুতখিনি কথা। ইয়াতে দাদা এজন বহি থাকে আৰু এই দাদাজনে সকলোখিনি ইয়াত বুজাই যায়, কিন্তু মই পাহৰি থাকিলোঁ এতিয়া অহা মোক যিহেতু মই সৰুতে আহিছিলোঁ। গাইজ মোৰ অইন ভিডিঅ'খিনি স্কিপ কৰি চালেও এইটো ভিডিঅ' অকণো স্কিপ নকৰে, বহুতখিনি কথা আপোনালোকে শিকিব পাব যিহেতু। আৰু ভিডিঅ'টো গতিকে স্কিপ কৰি নাচাব। আৰু মই যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিলোঁ, যিহেতু ইয়াত মোবাইল এলাউড নিদিয়ে। মানে চাবলগীয়া বস্তু ইয়াত এইখিনি আছে, আৰু যিহেতু মই মোবাইলতে অলৰেডি দেখুৱাই দিওঁ, সেইখিনি ইয়াত চাবলৈ নিদিব পাৰে। মই এজন চিকিউৰিটি সুধিলে, চিকিউৰিটিজনে পাৰিবা বুলি ক'লে, কিন্তু যিজন বাহিৰত আছিলে সেইজনক সুধিছিলোঁ, তেওঁ ক'লে যে ইয়াত মোবাইল নিবলৈ নিদিয়ে। আৰু যিটো কৈছিলোঁ মই তাৰকা গৃহত যি বন্ধ আছে সেইটোতো একেবাৰে মোবাইল এলাউড নাই, মোবাইল বাহিৰত ৰাখি থৈ যাব লাগিব। ইয়াত ষ্টুডেণ্টখিনি আনিব পাৰিব, সকলোৰে খেলনাৰ পৰা আদি কৰি গোটেইখিনি বস্তু শিকি যাব পাৰিব, যিটো তেওঁলোকে নজনা বস্তু এটা দেখিব ইয়াত। খালি আগবেলা টাইমত আহিব, কাৰণ কিয় এতিয়া তাৰকা গৃহটো যিটো সৌৰজগতখন দেখিছে, সৌৰজগতখন এতিয়া তাত দেখুৱাই নিব পাৰিব। বছ আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি নাপায়। বাই বাই। আৰু গাইজ চবতকৈ ভাল বস্তু ইয়াত দেখুৱাম, সেইটো হ'ল এডাল প্ৰতিধ্বনি নলী বুলি কয়, ইয়াত লিখি থোৱা আছে এইটো প্ৰতিধ্বনি নলী। আৰু সি সুদূৰত আছে মোৰ লগৰটো প্ৰীতম, সি যিহেতু ইয়াত কথা এটা ক'ব, ইয়াত শুনা পাব। প্ৰীতম কথা কোৱা। হেল্ল', এতিয়া শুনা পাইছে? পাইছোঁ। ঠিক আছে, আমি এতিয়া গৈ থাকোঁ ঘৰলৈ, যিহেতু বহুত টাইম হ'ল। প্ৰীতম যাওঁ ব'লা। ব'লা। বাটত কিবা এটা খাবা নেকি? কি খোৱাবা তুমি খোৱাবা, পাৰ্টি দিবা আজি। অ'কে, মই বিয়া পতা পাৰ্টি ন? চলো লেটছ গো, বিয়া পাৰ্টি খাম ব'লা। অ'কে, আৰু চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব হা। চিয়ৰ চবে কৰি দিব, সকলোৱে ইয়াক অকণমান মৰম দিব। সি সুদূৰৰ পৰাই কৈছে মৰম দিবলৈ, যিহেতু ইয়াত মৰম দিব হা। বাই বাই।